আজি মোক बोडोलैंड जनजाति सुरक्षा मंचर পৰা এটা মেমৰেণ্ডাম দিছে। এই মেমৰেণ্ডামটো মই পঢ়িলোঁ, এতিয়া জাষ্ট পঢ়ি আছোঁ। তাতে যেটো মেইনলি মই যেটো ভাবিছোঁ এইটো লিখা আছে আপোনাৰ এনক্ৰোচমেণ্ট যিবিলাক ৰিজাৰ্ভ ফৰেষ্ট এৰিয়াত আছে এইবিলাক কেনেকৈ সোনকালে এভিকশ্যন কৰিব লাগিব, আৰু যেটো ৰুণিখাটা ফৰেষ্ট অফিচাৰ কি ইনভেষ্টিগেশ্যন সোনকালে কৰিব লাগিব, তাক মানে একশ্যন ল'ব লাগিব। আৰু লিখিছে adequate security measures deployment কৰিব লাগিব, আৰু কেনেকৈ জংগল বচাব বেসিক্যালি সেইটো কৰিব লাগিব। তো এইটো ভাল ভাল পইণ্টছবিলাক দিয়া হৈছে। এইটো ডেফিনেটলি আমাৰ নলেজত তো ডেফিনেটলি আছে, আমাৰ এনে প্ৰগ্ৰামো বি আছে। এতিয়া অলপ কিছুমান চলি আছে প্ৰচেছ, কাৰণ আমি অলপ ৱেইট কৰিছোঁ। তাৰপিছত এজ পাৰ ৰুল আমি সববিলাক পইণ্ট আমি চাম আৰু আমি কৰিম, একশ্যন লোৱা যাব। আৰু সেইটো কাৰণে আমি প্ৰপাৰ ৰেভিনিউ আৰু ফৰেষ্ট পুলিচ এই দুয়োটাৰ এছিষ্টেঞ্চ আমি ল'ম। উই উইল নট ডু ইট এলোন। আমাৰ চবৰ পৰা এছিষ্টেঞ্চ লৈ আমি ধুনীয়াকৈ এইটো কৰিম বুলি ভাবিছোঁ। আৰু মই ভাবোঁ সেইটো কাৰণে চব আমাক ছাপোৰ্ট কৰিব, কাৰণ এইটো পজিটিভ বস্তু যে ফৰেষ্টৰ এনক্ৰোচমেণ্ট আমি বন্ধ কৰিব বিচাৰিছোঁ। নহ'লে আমাৰ ৰিজাৰ্ভ ফৰেষ্ট যিটো বহুত ডিষ্টাৰ্বড আছে আপোনালোকে জানে, সেইটো আৰু যেনে এটলিষ্ট কমচে কম ফাৰ্ডাৰ আৰু যেনেকৈ আৰু ডিটৰিয়েট নহয়, সেইটো কাৰণে আমি চেষ্টা কৰিম। এটা নেশ্যনেল পাৰ্ক বি বনি গ'ল, চিকনাজলাও নেশ্যনেল পাৰ্ক বনি গ'ল। গতিকে ইমান ধুনীয়াকৈ আমি এটা পজিটিভ ষ্টেপ লৈছোঁ। তাৰ ভিতৰত যদি এনক্ৰোচমেণ্ট হৈ যায় আৰু গছ গছনি কটা যায় বা ৱাইল্ড লাইফ ডিষ্টাৰ্ব হয়, তাহলেতো আমাৰ গোটেইখিনি পাৰ্পজটো চাৰ্ভ নহ'ব। গতিকে আমি ডেফিনেটলি চেষ্টা কৰিম, আমাৰ ডিপাৰ্টমেণ্টৰ তৰফৰ কৰিম উইথ দি হেল্প অফ আদাৰ ডিপাৰ্টমেণ্টছ, আৰু আমি এইটো কৰিম বুলি ভাবিছোঁ। আৰু যেটো আপুনি লিখিছে ৰুণিখাটা, সেইটো অলৰেডি চলি আছে, তাত আমাৰ ফালৰ পৰা ৰিপৰ্ট গৈছে, বাকী চব দি আছে নিজৰ নিজৰ। আৰু তো গতিকে আমি এইটো কৰিম বুলি আমি মোৰ লগত নাই, বিশ্বাস কৰি লাভ নাই। কিন্তু যি হৈছে আমি এইটো নিশ্চয় কৰিম, চেষ্টা কৰিম, এভিকশ্যন কৰিম। আমি তাৰ তালিকা আছে, তালিকা মতে কৰিম। এইটো নহয় কি চকমতিকে তো ফটকে গুচি যাম, এইটো নহ'ব, এইটো ছাকচেছফুল নহ'ব। প্ৰপাৰলি কৰা যায়। যি এনক্ৰোচ চলি আছে এতিয়া এইবিলাক চব আমি ক্লিয়াৰ কৰিম। এনক্ৰোচত আমি কৰিম, ডিপাৰ্টমেণ্ট লাগিব, এইটো লাগি যাব, এইটো কৰাব। এইটো শুনিছোঁ, প্ৰথমবাৰ শুনিলোঁ আপোনাৰ পৰা। বাউণ্ডেৰী কিয় ঠিক হোৱা নাই? ইট ইজ অলৰেডি নটিফাইড। আপুনি পঢ়িব, চব কিছু ক্লিয়াৰ আছে। কিন্তু কিয় কিছুমান মই পেপাৰ পঢ়িলোঁ বাউণ্ডেৰী নটিফাইড নাই, মানে কিবা ক্লিয়াৰ নাই। এইটো কেনেকৈ মই বুজি পোৱা নাই। তাতে ক্লিয়াৰ কাট আপোনাৰ পিলাৰবিলাকৰ GPS কোঅৰ্ডিনেটছ আছে, কেনেকৈ ক্লিয়াৰ নহয়? ফেন্সিংটো ইমান ডাঙৰ কথাটো, ফেন্সিং কোনো জেগাত আপুনি দেখিছে নেকি? ৱাইল্ড লাইফ চেংচুৰী বা নেশ্যনেল পাৰ্কৰ ফেন্সিং নহয়। ওৱান্স ইট ইজ ডিজিটাইজ মিন্স হৈ গ'ল ফেন্সিং। আপুনি খালি এইটো ফেন্সিং দি দিলে চল্ভ হৈ যাব নেকি? এইটো সম্ভৱ নহয়। ছেকেণ্ড কথা, আৰু এটা ইম্পৰ্টেণ্ট কথা মনত ৰাখক, এনি ৱাইল্ড লাইফ এৰিয়াজ কেতিয়া ফেন্সিংটো লাগিব নালাগে, বিকজ দেট উইল ইনএভিটেবল ষ্টপ দি মুভমেণ্ট অফ দি ৱাইল্ড লাইফ। কোনো জেগাত সেইটো নাৰাখে। গতিকে চব বস্তু ক্লিয়াৰ কাট আছে, ডিজিটাইজ আছে, পিলাৰ নম্বৰ চব আছে। ফেন্সিং এটা কাৰণে এইটো ইট ইজ নট ৰিকুৱাৰ্ড। ইটছ নট এ প্লেণ্টেশ্যন এৰিয়া সৰু কি আপুনি ফেন্সিং কৰে গৰু ছাগলী সোমাই যাব, সেইটো তেনেকুৱা নহয়। তো গতিকে এইটো প্ৰয়োজন নাই, কিন্তু এইটো ৱেল ডিফাইণ্ড। জিপিএছ মান আছে, তাৰ আপুনি যদি চাই তাৰ নটিফিকেশ্যন, তাৰ যিটো হেৰি কি কয় পিলাৰবিলাকৰ কোঅৰ্ডিনেটছবিলাক আছে, সেইটোতো চেঞ্জ হ'ব নোৱাৰে ন। মই এইটো চৰকাৰে কি কৰে মই নাজানো, কিন্তু মই এজ এ ফৰেষ্ট অফিচাৰ মই ইমানে ক'ম যে সেইটো বেলেগ কথা, মাটি ক'ত দিয়া যাব ক'ত নাই এইটো জেগা ক'ত দিয়ে বেলেগ। কিন্তু যদি দিয়া যাব এগেইন ফৰেষ্টত দিয়া নাযাব, নহ'লে তো লাভ নহ'ল। আৰু ফৰেষ্ট আকৌ ফৰেষ্টৰ পৰা ওলাই আকৌ ফৰেষ্টত দিয়াৰ কোনো মিনিং নাই ন। যদি দিয়া ৰেভিনিউ এৰিয়াত দিব, এইটো ডেফিনেটলি চৰকাৰ সেইটো কৰিব, কিন্তু আমাৰ এইটো ক্লিয়াৰ হ'ব লাগে। এভিকশ্যনটো কৰা হ'ব, এভিকশ্যন নিশ্চয় কৰা যাব। এতিয়া চৰকাৰ আহিব দিয়ক, তাৰপিছত আমি ডিছকাছ কৰিম এইটো কেনেকৈ কৰা যায় কি নাই। মই ক'ব নোৱাৰোঁ, তেতিয়ালৈকে আমাৰ ওপৰৰ পৰা ছিগনেল দিয়া নাই। আমি প্ৰিপেয়াৰ্ড আছোঁ। আপুনি মোক প্ৰিপেৰেশ্যন কথা সুধিলে, উই আৰ প্ৰিপেয়াৰ্ড।